হে গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভাল। বাকী আজি দেওবাৰ আৰু দেওবাৰে আজি এটা আমাৰ মানে স্কুলৰ লগৰবোৰ, স্কুলৰ যিবোৰ মানে LP স্কুল, আমি মানে সৰুকালৰ লগৰ আৰু সৰুতে লগ পোৱা পাহৰি গৈছোঁ কিছুমানক, আৰু কিছুমান আমাক মানে প্ৰায়ভাগ আমাৰ গাঁৱে ন, মই যেতিয়া যিহেতু গাঁৱতে পঢ়িছিলোঁ, গাঁৱে আমাৰ LP স্কুল তাত পঢ়িছিলোঁ, আৰু সেইবিলাকে গোটেইবিলাকে লগ লাগি এটা আজি খানা আয়োজন কৰা হৈছে, মানে খানা খোৱা হৈছে। আৰু খানাত মই বহুত লেট হৈছে, অলপ আহোঁতে অলপ লেট হৈ গৈছে। খানা বৰ্তমান চলি আছে আৰু খানাটো চলিছে আমাৰ চবৰে চিনাকি কোৰপাৰত আমাৰ খানা চলি আছে। বাকী দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব আপোনালোকে, স্কিপ নকৰাকৈ। মানে গেছ মানুহবিলাক আহি আছে লাহে লাহে, আৰু এইফালে চৌকা খানা হৈ গৈছে, মাংস বনাবলৈ আৰু ভাত বনাবলৈ। বাকী সকলোকে লগ পাইছোঁ ইমান বছৰৰ পিছত, 15 বছৰ পিছত চবকে লগ পাইছোঁ। সঁচাকৈ বহুত ভাল লাগিছে চবৰ লগতে কথা পাতি। ইমান দিনৰ মই সৰুতে লগ পোৱা ল'ৰা ছোৱালীবিলাক আজি আকৌ মানে মানে আমি একেলগে হোৱা নাই, এতিয়া হৈছোঁ, ভাল লাগিছে। ৰাতিপুৱাৰ পৰা কষ্ট কৰি কম কষ্ট কৰিছে নেকি? চব বহি আছে, আলু চালু চব কৰিলি ন? কম কষ্ট কৰিছে নেকি? কিয় কৰিলা বেচেৰা? ভাগত তাক অলপ বেছিকে দিবি। ৰাতিপুৱা কণী দুটা, ৰাতিপুৱা 7টাৰ পৰা কৰি আছো। কণী দুটা তাক ধৰি দিবি দেই, আৰু বাকী ধৰ পাল্লা এখন নিবি, মাংসখিনি ধৰি দিবি, তাক জোখ কৰি দিবি আৰু। তৰকাৰীখিনি টেষ্টি হ'ব না নহয়? মই দাঙিছো ন, টেষ্টি হ'ব না নহয়? আকৌ বনোৱা মানুহটো যদি বেয়া কৰে তাকে ধৰিবি। খুন্দা চুন্দা পোৱা নাই বৰ্তমানলৈ। মই মছলা মছলা আছে, যা লৈ আহে। খানা হৈ আছে এতিয়া বৰ্তমান আমাৰ মাংস, আৰু এইফালে কণী। ৰান্ধনী কোন? ৰান্ধনী আমাৰ আজি খানা কেনেকুৱা হ'ব? মই বনাই নাই বাৰু, তাই বনাইছে খানা। সুমন সিদিনা আছিল, মই পাহৰি গৈছোঁ না। আমাৰ লিডাৰ, খানা লিডাৰ, গোটেই লিডাৰ মানুহটো কষ্ট। এইটো ইক্ৰামুলে পাৰ্টি দিছে। ইক্ৰামুল ন কি দিছে? মালটো কি? আৰু আমাৰ গোটেই খানা দি লোৱা মানুহটো হৈছে মিণ্টু। ৰাতিপুৱা কষ্ট হৈছে ন, অৱস্থা তাৰ অৱস্থা ধুনীয়া হৈছে। ধুনীয়া মানুহ এটা কথা। আৰু ইক্ৰামুলে দিছে এইটো কি খানা মই বনাইছোঁ দেই, খানাটো মই বনাইছোঁ। আৰু ৰাহুল, তই কি কৰি ফুৰিছা? এজনী চন এইটো কি হ'ল ভাই? কি হ'ল চাই থাকিব ভিডিঅ'টো। মইতো গোল্লা নাখাওঁৱে, কিন্তু এটা খাইছোঁ আৰু। আমাৰ ৰান্ধনী মাংসত চেক পোৱা কতই মাংসত এতিয়া ভুনা কৰিয়ে আছে, মানে মজেই আছে মালটো কি খাচী মাংস টেষ্টটো আহিছে, মানে গোন্ধটো আহিছে। জলকীয়া লৈ আহিছোঁ আৰু লৈ আহিছোঁ। আৰু এইফালে বৰ্তমান ব্যস্ত চব ব্যস্ত।
ৰাতি 12 বজাতে মাজনী চিঠি লিখো তোমালে আজি জানানে প্ৰেমৰ জুয়ে গঢ়িছে মোৰ এতিয়া গাইজ খোৱা বোৱা কাৰ্যসূচী চলি আছে ধুনীয়াকৈ এইখিনি চুমি নাজমিন সুমন ঈদনাহা এনে মোৰ ঈদনাহা আছিল ন দুজনী ঈদনাহা তাৰপিছত এই নাম কিনো তোৰ নামটো কি আছিল বেবিনা তাৰপিছত এইফালে মমতা আছিল নে মমতাজ আছিল মমতাজ অ আচ্ছা মমতাজ স্কুল পাহৰি গৈ স্কুলত গৈছো আদিল চন এইফালে বাবৰ মিণ্টু ইক্ৰামুল ৰহুল ইদুলমণি মানে আবু এই নামটোকে কি ৰাতুল চাদ্দাম এই নাম মনত আছে চবৰে নাম মনত আছে ছোৱালী মানুহে মাজিব লাগিব নালাগে এইটো ছোৱালী মানুহৰ কাম হয় এইটো ল'ৰা মানুহৰ কাম নহয় কিন্তু এজনী আছিল আমাৰ আশ্ৰিফা আহি আছে এতিয়া সোনকালে নাপাবি অলপ ভাজ দি দিয়া এনেকে গাত ধুইয়া পুৰা চলি আছে এতিয়া আঠৰ মাংস বম্বুৰ খোৱা বোৱা শেষ আৰু এতিয়া চবে বাচন মাজত ব্যস্ত কাহিব বাই 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 এতিয়া কাম চাম পূৰা সামৰণি হৈছে এতিয়া আৰু ভাত টকাই ৰখিছে বাৰু অলপ এই মই কৈ আছিলোঁ ন মিণ্টুক মানে 4 কেজি নালাগে গম পাইছে না কি হ'ল আৰু চব মানে এতিয়া মানে ইয়াত এই সামৰি মানে চব শেষ তাৰপিছত এতিয়া মই ল'ব লাগে 3 কেজি 1 কেজি খাম বুলি কোনে কৈছে তই মানে 1 কেজি খাম বুলি ভাবিছিলোঁ 4 কেজি 3 কেজি লোৱা কথা আছিল তাৰে 1 কেজি ই বাঢ়াইছে ই অকলে খাম বুলি চাবোন লৈ গৈছে এতিয়া ইয়া পুৰা কাঁহী বাতিৰ মাজত ব্যস্ত আছোঁ বাই বাই যদি ভিডিঅ' চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটোলৈ নতুনকৈ আহিছোঁ যদি ছাবস্ক্ৰাইবটো কৰি যাব বাই বাই